এই গাইছ মানে ভিডিওটো হৈছে হোলি তো মানে গাইছ এই প্ৰত্যেক বছৰৰ দৰে এই বছৰ আমাৰ মন্দিৰত দৌল উৎসৱ ডাঙৰকৈ পালন কৰা হয়। তো বলক মন্দিৰলৈকে যাওঁ। তো আহি পালোঁ মন্দিৰ গাইছ, এইটো হ'ল মন্দিৰটো মানে ৰাতিপুৱাৰ পৰা তেনেকৈ আমাৰ পতাকা উত্তোলন কৰিলে। তাৰপিছত এনেকৈ আবেলি হোৱাৰ লগে লগে মানে গোসাঁইলৈ শোভাযাত্ৰা আমাৰ আৰম্ভ হ'ল। তো এনেকৈ গাইছ ঘৰে ঘৰে মানে গোসাঁইটো আশীৰ্বাদ লয় আৰু সকলোৱে। তো গাঁৱৰ মানুহে এনেকৈ আমাৰ শোভাযাত্ৰা চলি আছে, সকলোৰে ঘৰে ঘৰে সকলোৱে আশীৰ্বাদ লৈ আছে। তো এনেকৈ আহি পালোঁ মন্দিৰ, চব ৰঙীন হৈ আছোঁ মানে গাইছ। তো এনেকৈ গধূলা মানে মোৰ ৰেষ্ট লৈ ওলাই আহিলোঁ মন্দিৰলৈকে। তো এইটো হৈছে মন্দিৰৰ বাহিৰৰ ভাগ গাইছ। তো এনেকৈ মানে গাইছ ছুপাৰষ্টাৰ চলি আছে, সকলোৱে ডেন্স প্ৰতিযোগিতা যিহেতু সকলোৱে ডেন্স কৰি আছে। তো এনেকৈ হৈছে তো ডেন্স গ্ৰুপ মানে মই যে কৰিছিলোঁ মা কালি ডেন্স গ্ৰুপ, সেইটোৱেইটো গ্ৰুপটো হ'লে এইবছৰ মই কৰা নাই বাৰু। তো এইটো চাইডে প্ৰগ্ৰেম চলি আছে, আমি এইটো চাইডে আৰু ফটকা মাৰত লাগি গৈছোঁ মানে গাইছ। তো ভাল উৎসৱ পাৰ্বণ হ'লেতো এইটো মাৰে এনে গাইছ। তো এইটো আমাৰ ফটকা মাৰে চলি আছে কাৰ্যসূচী। তো এইভাগে গায়কে গান গাই আছে। তো আমাৰ এইভাগে গাঁৱৰ ডেকা ল'ৰাবোৰে মানে গাইছ ডেন্স আৰু মানে ময়ো অলপ কৰিলোঁ আৰু। তো এনেকৈ আমিও মঞ্চত উঠি গ'লোঁ, ডেন্স কৰিছোঁ গায়কৰ লগত। বাই বাই।